তোমাৰ পৰিকল্পনাবোৰ আৰু খুবেই ভাল লাগিছে তোমাৰ বাবে আজি 10খনমান আমাৰ বস্ত্ৰালয়ৰ বহুতখিনি সুবিধা হয় আৰু ইয়াতে যিবোৰ ডিজাইন দেখিছোঁ খুবেই ধুনীয়া আৰু প্ৰত্যেকগৰাকী কইনাৰ বাবে উপযুক্ত কাপোৰ ইয়াতে পোৱা যাব ইয়াতে বস্ত্ৰালয়খনত সোমাই খুবেই ভাল লাগিছে খুব ভেৰাইটি ধৰণৰ কাপোৰ ইয়াতে দেখিছোঁ যিটো হেল্ল' ভিউৱাৰ্ছ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই চেনেল আৰু এতিয়া আছোঁ মই যোৰহাটৰ গড়আলিত আৰু দেখা পাইছে এইটো নিৰ্মল চাৰিআলিটো আৰু ইয়াতে এখন নতুনকৈ দোকান অপেনিং কৰা হৈছে ভাইলিনা চিল্ক হাউচ আৰু এইখনলৈ মই আজি আহি আছোঁ আৰু এইখন অপেনিং কৰিবৰ কাৰণে আহিছে আমাৰ সকলোৱে মৰমৰ প্ৰিয়ম পল্লৱী বা আৰু গতিকে মই সকলোকে লগ পাইছোঁ দোকান অপেনিঙত আৰু এই দোকানখন লোকেশ্যনটো হৈছে যোৰহাটৰ যিটো নিৰ্মল চাৰিআলিৰ আপোনাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক তাৰ 6 চাইডে লগতে তেওঁলোকৰ যিখিনি কণ্টেক্ট নাম্বাৰ আৰু গুগল লোকেশ্যন সকলোখিনি মই ডেছক্ৰিপশ্যনত দিম চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আৰু পল্লৱী বা আহি পেলাই পালেহি এতিয়া চবৰে এয়া চেল্ফি ছেশ্যন চলি আছে আৰু দোকান অপেনিং কৰিব ইয়াতে আৰু এতিয়া এটা ছেশ্যন আৰম্ভ হৈ গ'ল পোনপ্ৰথমে সকলোকে বহুত ধন্যবাদ ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু খুবেই ভাল লাগিছে খুব ধুনীয়া এটি প্ৰচেষ্টা পৰিকল্পনা অসমৰ খুব ভাল উদ্যোগ আমাৰ শিল্প পাট মুগা যিহেতু আৰু আমি খুব গৌৰৱ কৰোঁ এই পাট মুগাক লৈ পেলাই অসমক ৰিপ্ৰেজেণ্ট কৰোঁ আৰু সেইটি পৰিকল্পনা লৈ পেলাই আমাৰ এতিয়ালৈ চিনাকি কৰাই দিয়া নাই বাৰু হৰকুমাৰ দাস আপুনি নহয় জানো খুব ধুনীয়া প্ৰচেষ্টা আৰু খুবেই ভাল লাগিছে কাৰণ দুবছৰ যিহেতু কৰোণাৰ বাবে আমি যেনেকৈ উদ্যোগিতা হৈ গৈছে বা উদ্যোগসকলৰ বাবে উদ্যোগীসকলৰ বাবে খুব টানি হৈ গৈছে এটা উদ্যোগ চলালে কিন্তু ইমান ধুনীয়াকৈ শিল্প লৈ পেলাই যিটো প্ৰচেষ্টা খুব ধুনীয়া আৰু যোৰহাটবাসীৰ বাবেতো খুবেই সুখ হ'ব কাৰণ এতিয়া শুৱালকুছিলৈ যাব নালাগে আৰু ইয়াতে যিহেতু চিল্ক মাৰ্কযুক্ত কাপোৰ পোৱা যাব ইয়াতে কোনো চিন্তা কৰিবলগীয়া বিষয় নাই গতিকে সকলোৰে আহ্বান আহক যোৰহাট ভাইলিনা চিল্কত আৰু নিজৰ মন পচন্দৰ কাপোৰবোৰ কিনক ধন্যবাদ খুব প্ৰচলিত হৈছে আমাৰ এই কালাৰটো আৰু ইয়াতে যিবোৰ ডিজাইন দেখিছোঁ খুবেই ধুনীয়া আৰু প্ৰত্যেকগৰাকী কইনাৰ বাবে উপযুক্ত কাপোৰ ইয়াতে পোৱা যাব আৰু ইয়াত বিশেষকৈ আপোনালোকৰ ভাইলিনা চিল্কত যিটো সাধাৰণতে কাপোৰ টেগ এটা থাকে চিল্ক মাৰ্কযুক্ত যাৰ বাবে কাষ্টমাৰবিলাকে কিছুমান ডাউট কৰে আজিকালি মিক্স পাটৰো কাপোৰ ওলাইছে তো তাৰ কোনো চিন্তনীয় বিষয় নাই কাৰণ ইয়াতে অলৰেডি টেগ লগোৱাই আছে আপোনালোকে যদি টেষ্টিঙৰ বাবেও দিব পাৰে মুগাই হওক বা পাটৰ ইয়াতে টেষ্ট কৰাব পাৰে আৰু যাৰ বাবে আপোনালোকে কাপোৰযোৰৰ বাবে বা ইয়াতে কোনো পিয়ৰিটি কোনো গেৰেণ্টি মানে আপোনালোকৰ ইয়াতে পাব এতিয়া মুগাৰ ছেট আছে টচ মুগা মুগাৰ পৰা আদি কৰি সকলো ধৰণৰ কাপোৰ ইয়াতে পাব খুবেই ধুনীয়া কাপোৰ কেইযোৰ গতিকে সকলোলৈ মই আহ্বান ভাইলিনা চিল্কলৈ আহক আৰু বিহুত একেবাৰে কাপোৰবোৰ কিনি নাচনি হ'ব পৰা আৰু মোৰ লগত যে প্ৰিয়ম পল্লৱী বা খুব ভাল লাগিছে প্ৰথমবাৰ লগ পাইছোঁ বা যোৰহাটলৈ কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে আৰু যোৰহাটে প্ৰথম নহয় বহুতবাৰ অহা হৈছে আৰু এইবাৰ খুব ধুনীয়া এটি অনুষ্ঠানৰ বাবে আহিছোঁ খুব ভাল কামৰ বাবে আহিছোঁ যোৰহাটৰ গড়আলিত ভাইলিনা চিল্কৰ বস্ত্ৰালয়খনৰ উন্মোচনৰ বাবে আহিছোঁ আৰু সঁচাকৈ ইয়াতে বস্ত্ৰালয়খনত সোমাই খুবেই ভাল লাগিছে খুব ভেৰাইটি ধৰণৰ কাপোৰ ইয়াতে দেখিছোঁ যিটো আজিকালি খুব চলিছে প্ৰচলিত কালাৰসমূহ বা ডিজাইন সকলো ধৰণৰ আপগ্ৰেডেড কাপোৰ ৰখা হৈছে আৰু সকলো ধৰণৰ উৎসৱ পাৰ্বণৰ বাবে পিন্ধিবৰ বাবে কাপোৰ সৰুৰ পৰা ডাঙৰলৈ সকলোৱে পিন্ধিব পৰাকৈ কাপোৰ ৰখা হৈছে আৰু ইয়াতে পিয়ৰ চিল্ক আৰু পাট মুগাৰ কাপোৰ পোৱা যায় গতিকে যোৰহাটবাসীলৈ আহ্বান আহক সকলোৱে ভাইলিনা চিল্কলৈ আৰু কাপোৰ ক্ৰয় কৰক অপেনিং হৈ গ'ল এতিয়া প্ৰিয়ম পল্লৱী বা ফটোশ্বুট চলি আছে এইপিনে আৰু এতিয়া মোৰ লগত যে দোকানখনৰ অ'নাৰ নমস্কাৰ আৰু খুব ভাল লাগিছে কাৰণ যোৰহাটৰ মাজমজিয়াত ইমানখন সুন্দৰ দোকান আপুনি অপেনিং কৰিছে আৰু আপুনি মোক ভিউৱাৰ্ছসকলক দুআষাৰমান ক'ব দোকানখনৰ বিষয়ে নিশ্চয় সমূহ ৰাইজক মই জনাওঁ যে মই শুৱালকুছিৰ পৰা আহিছোঁ ইয়াতে মানে যিমান পাৰোঁ মই যোৰহাট ৰাইজলৈ অসমবাসী ৰাইজলৈ মই এনেকৈ কিছুমান বস্তু লৈ আহিছোঁ যিটো নেকি সম্পূৰ্ণ নতুন পেটাৰ্ণৰ পাব এইবিলাক আমাৰ সচৰাচৰ যোৰহাটত চলি আছে বা অসমত চলি আছে
গুৱাহাটীত চলি আছে আৰু মোৰ হ'ল ফেক্টৰী হ'ল শুৱালকুছিত। মোৰ নাম হৰকুমাৰ দাস। বিশেষকৈ মই আপোনাক ক'বলৈ বিচাৰিছোঁ, আমাৰ ইয়াতে যিমানবিলাক শুৱালকুছিৰ আইটেম পাব পূৰা সম্পূৰ্ণ হলমাৰ্কযুক্ত পাব। ইয়াত আমাৰ কোনো ধৰণৰ আপুনি বাৰকোডটো চাই ল'ব পাৰিব, হলমাৰ্কযুক্ত পাব, টেষ্টিং ৰিপৰ্ট পাব, ইয়াতে সকলো ধৰণৰ পাব শুৱালকুছিৰ কাপোৰত। আপোনালোকৰ নিজৰ শালৰ মানে? মোৰ নিজৰ শালৰ, মোৰ শুৱালকুছিত নিজৰ ফেক্টৰী আছে, তাৰ প্ৰডাকশ্যনটোৱে মই ইয়াত বিক্ৰী কৰিম। ইয়াতে চাওক সম্পূৰ্ণ নিউ পেটাৰ্ণ, এইটো লুকটো চাওক, এইটো নতুন লুক, এইবিলাক নতুন ডিজাইন, পেটাৰ্ণবিলাক নিউ, একদম নিউ পেটাৰ্ণৰ। ইয়াত আপুনি চাওক, আপুনি আপোনাৰ হলমাৰ্ক পাব, ইয়াত শুৱালকুছি টেষ্টিং চাওক, আপোনালোকৰ শুৱালকুছি টেষ্টিং, এইবিলাক পূৰা যিবিলাক আমাৰ শুৱালকুছিৰ কাপোৰ হ'ব এই সম্পূৰ্ণ এনেকুৱাকৈ আপোনালোকে পাই যাব। সম্পূৰ্ণ টেষ্টিং পাব, বাৰকোড পাব, বুজি পাইছে? এইবিলাক পাব। ইয়াত কোনো ভেজাল ধৰণৰ নাই, ইয়াত সম্পূৰ্ণ ফুল গেৰাণ্টি আছে। আৰু মোৰ নিজৰ প্ৰডাকশ্যনৰ, শুৱালকুছিত প্ৰডাকশ্যন কৰা মানুহে এইবিলাক পেটাৰ্ণৰ বস্তুবিলাক বনাব পাৰে। এইটো হয় আমাৰ ছেকেণ্ড ছেট, এইখন হ'ল চাদৰ। ইয়াতে পেটাৰ্ণবিলাক প্ৰত্যেকটোৰে বুটিক আছে, সৰু সৰু ছিষ্টেমৰ ডিজাইন আছে। এইটো আপোনাৰ এইটো মেখেলা হয়, এইটো মেখেলা, এইটো চাওক, মেখেলাতে আপোনাৰ ডিজাইন কেইটা আছে আপুনি চাই লওক। ইয়াত 5-6টা ডিজাইন আছে। ইয়াত এইটো এটা ডিজাইন আছে, এইটো এটা আছে, এইটো এটা আছে, এইটো এটা আছে, এইটো এটা আছে, এইটো এটা। ইয়াত আপোনাৰ 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা ডিজাইনেদি এইখন মেখেলা বনোৱা হৈছে। ইয়াত এইটো ব্লাউজ হয়, ব্লাউজটো এনেকুৱা। এইটো হয় ছেকেণ্ড ছেট হয়, আমাৰ যিটো বিয়াত ছেকেণ্ড ছেট হয়। এইসকলক কৈছোঁ যে যোনে কাপোৰ কিনে, য'ৰ পৰাকৈ কিনো, এইটো যাতে ষ্টাম্পটো চাই লয়। মই যোৰহাটবাসী ৰাইজলৈ মই অনুৰোধ যাতে এইবিলাক বস্তু চাই লয় কাপোৰ কিনোতে। নতুন পেটাৰ্ণ এইবিলাক হ'ল আপোনাৰ হোৱাইট জৰি আৰু গল্ডেন, আমাৰ এইটো ফাৰ্ষ্ট ছেট হয়। আৰু ইয়াৰ লগত আছে আপোনাৰ মেখেলা আছে, ৰিহা আছে, আপোনাৰ ব্লাউজ পিচ আছে। আৰু ব্লাউজ পিচবিলাকো আপোনাৰ সুন্দৰ। এইটো ব্লাউজটো চাওক, ইয়াত মোটামুটি বহুত ডাঙৰ আছে, 3টা 1 2 3 4টা পেটাৰ্ণত বনোৱা হৈছে। আৰু বহুত ঠেৰ আছে আপোনাৰ হৈছে। এইটো এতিয়া আমাৰ গুৱাহাটীত আৰম্ভ হৈছে চলা পেটাৰ্ণটো, ইয়াত মানে ইয়াতো চলা 2-এটা আৰম্ভ হৈছে। আৰু এইটো হ'ল নতুন পেটাৰ্ণ, এই বছৰৰ পেটাৰ্ণ, এইটো মানে নতুন পেটাৰ্ণ। এইবিলাক মানে কালাৰিং গুণা বুলি কয় এইবিলাক। এইটো মেইন ছেট বাৰু আমি নতুনত্ব মানে সৃষ্টি কৰিবলৈকে চেষ্টা চলাই আছোঁ। যেনেকুৱা ডিজাইন লাগে আমি তেনেকুৱাকৈ বনাই দিব পাৰোঁ। মানে কাষ্টমাৰে যদি কয় যে মোক আমুকটো ডিজাইন লাগে, যদি কয় তেখেতসকলে যে মোক মোৰ নিজৰ পিকচাৰখনে বনাই দিব লাগে, আমি তেনেকুৱাই হৈ যাব। অকণমানটো সাধাৰণ হ'ব পাৰে, হাতৰ কামৰে বস্তুটো, কিন্তু যে আমাক এইটো ডিজাইন বনাই দিব লাগে, যে আমাক কপিটো দিলে হৈ গ'ল, যে এনেকুৱা ডিজাইন বনাই দিলোঁ, আমি প্ৰত্যেকটো ডিজাইনে বনাই দিব পাৰোঁ। কিন্তু আমাক অকণমান সময় দিব লাগিব। কেঁচাপাত যোৰা হয় শুৱালকুছিৰ, ঠিক আছে। আপুনি এইটোতো আপুনি পাই যাব, দেখিছেনে? হলমাৰ্ক দেখিছোঁ, ঠিক আছে। ঠিক তেনেকুৱাকৈ আমাৰ শুৱালকুছি নহয়, মই আপোনাক দেখুৱাই দিছোঁ। এইটো শুৱালকুছি নহয়, এইটো হ'ল আপোনাৰ টচ বুলি কয়। এইটো আপোনাৰ টচ, কিন্তু অৰিজিনেলে টচ হয়, কিন্তু ইয়াত শুৱালকুছিত প্ৰডাকশ্যন নহয়। এইটো শুৱালকুছিত প্ৰডাকশ্যন নহয় কাৰণে আমি হলমাৰ্কযুক্ত আমি দিব পৰা নাই। এইটো পাটৰ আছে, টচৰ মেখেলা আছে, পলিপাটৰ মেখেলা আছে, আপুনি কিছু সব ধৰণৰ শুৱালকুছিত যিখনটো তৈয়াৰী হয় গোটেইখন আইটেমে আছে। তাহলে ইয়াত আপোনাৰ বিহুৰ কাৰণে কিবা অফাৰ চলিব নেকি? বিহুৰ কাৰণে আমাৰ ইয়াত 10% ডিছকাউণ্ট দিয়া হ'ব। আৰু এইটো কেতিয়ালৈকে থাকিব? বিহু শেষলৈকে থাকিব। গতিকে গম পাইছে ইয়াত বিহুৰ অফাৰ দি আছে, আপ টু 10% ডিছকাউণ্ট প্ৰত্যেকযোৰ কাপোৰতে। গতিকে সোনকালে আহক, আপোনাৰ মন পচন্দৰ কাপোৰযোৰ আপুনি ভাইলিনা চিল্কৰ পৰা লৈ যাওক। একচুৱেলি মই যিখিনি ব্লগ বনাই আছোঁ, মই দোকানবিলাকত লৈ ব্লগ বনাই আছোঁ, যাতে অফলাইন মাৰ্কেটখন অলপ গ্ৰ' হওক। অনলাইনৰ যুগত চব বহি গৈছে। তাকে খুব ধুনীয়া তোমাৰ পৰিকল্পনাবোৰ, আৰু খুবেই ভাল লাগিছে তোমাৰ বাবে। আজি 10খনমান আমাৰ বস্ত্ৰালয়ৰ বহুতখিনি সুবিধা হয়। সঁচাকৈ আজি অনলাইনৰ ক্ষেত্ৰত বহুতখিনি দোকানৰ আৰ্থিকভাৱে অকণমান পিছ পৰি গৈছে, যাৰ বাবে তেওঁলোকক সহায় খুবেই প্ৰয়োজন। গতিকে সকলোলৈ আহ্বান, আপোনালোকে যিখন ধুনীয়া বস্ত্ৰালয় বৰ্তমান শুৱালকুছিৰ পৰা ওলাইছে নহয় জানো, শুৱালকুছি আয়োজিত কৰিছে, তেখেত বস্ত্ৰালয়লৈ আহক। আৰু তোমাৰ স্পেচিয়েলি চেনেলটোৰ বাবে বহুত শুভেচ্ছা থাকিলে, আৰু এনেকৈ বহুত তোমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি যাওক। আৰু মইতো অলৰেডি ছাবস্ক্ৰাইব কৰিলোঁ, আৰু আপোনালোকক এটা অনুৰোধ, যদি ভাল পাইছে এই ভিডিঅ'টি তেন্তে লাইক শ্বেয়াৰ কমেণ্ট ডেফিনেটলি কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই, জয় অসম।